হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। ফাংচন চাব আহিছোঁ। আপোনালোকে গমেই পাইছে, এয়া আমাৰ ঘৰৰ ওচৰতে ফাংচন চলি আছে। তাকে অলপ চাবলৈ আহিলোঁ। ল'ৰা ছোৱালী দুটিকো লৈ আহিলোঁ আৰু মানুহজনীওতো আহিছে, গতিকে অলপ চালোঁ। ভাল লাগিছে মন চন কিবা। আৰু এয়া জুবিনদাৰ গানত নাচিছে কণ ল'ৰা ছোৱালীহঁতে। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে, কিবা এটা কি ক'ম যে, আৰু সকলোৱে জানে জুবিনদাৰ বিষয়ে। এইবাৰ বিহুটো বৰ কি ক'ম, সেমেকা যেন লাগি গৈছে, চকুৰ পানী ওলাই গৈছে গানটো শুনিব আৰু দেখিব পাই। গতিকে বাৰু, আৰু মই এই গানটো আপোনালোকক এইকাৰণে নুশুনালোঁ, কপিৰাইট লাগি যাব। গতিকে মই এই গানটো নুশুনালোঁ, চাউণ্ডটো ৰাখি কিনে মই নিজে ভইচ কৰিছোঁ। গতিকে বহুত ভাল লাগিছে, মনটো কিবা এটা। লগতে আৰু বহুত কিবা কিবি ডেন্স আছে। বিশেষকৈ জুবিনদাৰ গানটোৱে অলপমান বেছি আকৰ্ষণীয় হৈ পৰিছে সকলোৰে মনত। মানে এতিয়া আৰু বিহু ডেন্সো আছে, বিহু ডেন্স চালোঁ। আৰু আপোনালোকে বাৰু চালেনে ফাংচন? মই বেছি দূৰত যোৱা নাই, মোৰ ঘৰৰ ওচৰতে এয়া বিহুৱতীসকল এই জেং বিহু নাচিছে। বৰ মৰম লাগিছে নাচনী কেইজনী, সঁচাকৈ দেই। পিছে মই হ'লে নাচিব নাজানো, আপোনালোকে আৰু সুধিব তুমি জানানে? মই একেবাৰে নাজানো। কি ধুনীয়াকৈ নাচিছে। চাউণ্ডটো দিলে আপোনালোকে হয়তো বহুত ভালে হয়, কিন্তু নাই, দিব নোৱাৰোঁ, কপিৰাইট লাগি যায়। গতিকে ভিডিঅ'টো এৰিছোঁ। আপোনালোকে ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু ধুনীয়া ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰত। বাই।